বিটিচিত পৰা বহুত ভাল আৰু বিজেপিয়ে 4টা সমষ্টি আছে যিটো বহুত ভাল মুঠতে 15টা টোটেল 15টা আছে বিটিচিত 15টাও আমি পাছ কৰিম মানে আমি জিকাই দিম বেলেগ দল কোনো আমাৰ দলৰ লগত কম্পেয়াৰ কৰিব পৰা বা যুঁজ দিব পৰা দল আজিলৈকে মই দেখা নাই আৰু 4 দিন মাত্ৰ আছে 9 তাৰিখ পাবলৈ ইয়াত যদি হয় ইউপিপিএল হ'ব লাগিছিল ইউপিপিএলটো আৰু অৱস্থা নাই তো আমি এতিয়া আপোনালোকে দেখিছে বা গম পায় বিজেপি আছে আমাৰ লগত এজিপি আছে বিপিএফ আছে 3টা দল মিলাই পেলাই আমি ইলেকশ্যন খেলিছোঁ এই 15টা সমষ্টিত আৰু স্পষ্ট 15টাও জিকিব ইউপিপিএলে দাবী কৰি আছে তেওঁলোকে আঠা পাই চৰকাৰৰ কথা লৈ পেলাই যদি কোনোবাই কাম কৰে বা আফচুৰ কথা লৈ পেলাই যদি কোনোবাই কাম কৰে বা ইউপিপিএলৰ কথা লৈ পেলাই যদি কোনোবাই বিশ্বাস কৰে এইটো বিৰাট ডাঙৰ ভুল কৰা হ'ব মোৰ অনুৰোধ কোনো এফচুৰ কথা কোনো ইউপিপিএলৰ কথা বা প্ৰমোদ বড়ো বা দীপেন বড়োৰ কথা লৈ আমাৰ বড়ো সমাজে কাম নকৰিব একদম ধ্বংস হ'ব কিন্তু প্ৰমোদ বড়ো কিন্তু দীপেন বড়ো কিন্তু কি কথা কয় মই কি কৈছে আপুনি যদি আজিৰ দিনত দীপেন বড়োৰ কথা লৈ পেলাই যদি কাম কৰে আফচুৰ কথা লৈ পেলাই যদি কাম কৰে প্ৰমোদ বড়োৰ কথা লৈ পেলাই যদি কাম কৰে বা ইউপিপিএলৰ কথা লৈ পেলাই যদি কাম কৰে আপুনি মৰাটোই ভাল বহুত আমি কৈছোঁ যে বাক্সাতে চেণ্ট্ৰেল ইউনিভাৰ্চিটিটো বনোৱাটো ভাল মই অমিত শ্বাহ ডাঙৰীয়াকো মই অনুৰোধ কৰি আহিছোঁ আজি নহ'লেও কালি হ'ব ফাৰ্মটো আমাৰ ৰিহন দৈমাৰী ডাঙৰীয়াই নিজে দায়িত্ব লৈ আছে সেইটো কেনেকৈ আপগ্ৰেড কৰিব পাৰে আগৰ নিচিনা সেইটো কাৰণে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে নিজে দায়িত্ব লৈ পেলাই কাম কৰে আৰু মোৰ মেমৰিণ্ডাম যিটো ইয়াতো আছে মাহত 2 দিনো হ'ব পাৰে 1 দিনো হ'ব পাৰে উপায় নাই মই এনেকুৱা আহি পেলাই যদি নবহে ৰাইজৰ লগত যদি লগ নকৰে বহুতে যায় কোকৰাঝাৰত বহুতে লগ নাপায় কোনোবা এজন দুজনে লগ পায় সেইবিলাক পৰিৱেশ খুব বেয়া হৈ আছে সেইকাৰণে মই এইবাৰ ওদালগুৰিতো মই বহিম ভেৰগাঁৱতো বহিব তামোলপুৰতো বহিব মচলপুৰত বহিব চালবাৰীত বহিব বিজনীত বহিব এনেকুৱা নহ'লে বহুত মানে কোকৰাঝাৰত যাই বহুত হুলস্থুল হৈ আছে পৰিৱেশ ভাল নাথাকে সেইকাৰণে মই নিজে আহি পেলাই ৰাইজৰ লগত এইবিলাক বহুত কথা গম পাম মই আৰু ক'ত কি লাগে নালাগে এইবিলাক স্পষ্ট ভালকৈ আমি কৈছোঁ অসমৰ বহুত ডাঙৰ ইনভেষ্টৰ আহি আছে কোন জাপান কোম্পানী কোন চাইনা কোম্পানী কোন ডুবাই কোম্পানী কোন আমেৰিকান কোম্পানী ফ্ৰান্স জাৰ্মানৰ এনেকুৱা ডাঙৰ কোম্পানীবিলাক অসম চৰকাৰৰ লগত দুবাৰ আলোচনা কৰিছে অসমত বহুত ডাঙৰ মানে ইণ্ডাষ্ট্ৰীৰ কাৰণে পইচা ইনভেষ্ট কৰিবৰ কাৰণে তো সেইখিনি কিছু পাৰ্টটো আমাৰ বিটিচিটো দিয়ক আমি মাটি দিয়াৰ ক্ষেত্ৰত আমি ৰেডি আছোঁ মোৰ ক'ত মাল আছে মই এই গোৰ্খাৰ ভাইচ চেয়াৰমেনক কৈছোঁ কয়জন লাগে আপোনালোকে কয়জন লাগে কয়জন লাগে হ'ব